সমগ্ৰ অসমবাসীলৈ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই থিতাতে এটা গীত গাম বুলি ভাবিছোঁ। অসম দেশৰ কিছুমান শিল্পী জনপ্ৰিয় হ'ল, গেলা মাছৰ নিচিনাই বিক্ৰী হৈ গ'ল। অসম দেশৰ কিছুমান শিল্পী জনপ্ৰিয় হ'ল, গেলা মাছৰ নিচিনাই বিক্ৰী হৈ গ'ল। মানৱতাৰ নামত কলংকিত হ'ল, শিল্পী সমাজৰ বদনাম কৰি গ'ল। মানৱতাৰ নামত কলংকিত হ'ল, শিল্পী সমাজৰ বদনাম কৰি গ'ল। অসম দেশৰ কিছুমান শিল্পী জনপ্ৰিয় হ'ল, গেলা মাছৰ নিচিনাই বিক্ৰী হৈ গ'ল। আচল যিজন নেতাই অখিল জেলত পৰি ৰ'ল, আচল যিজন নেতাই অখিল জেলত পৰি ৰ'ল। মুকলিৰ বাবে অসমৰ মানুহে বাৰ চাই ৰ'ল, আচল যিজন নেতাই অখিল জেলত পৰি ৰ'ল। মুকলিৰ বাবে অসমৰ মানুহে বাৰ চাই ৰ'ল। ভূপেন হাজৰিকাৰ নিচিনা শিল্পী অসমত সৃষ্টি যে নহ'ল, ৰাজনীতিত ভৰি দি বিজয় নহ'ল। ভূপেন হাজৰিকাৰ নিচিনা শিল্পী অসমত সৃষ্টি যে নহ'ল, ৰাজনীতিত ভৰি দি বিজয় নহ'ল। অসম দেশৰ কিছুমান শিল্পী জনপ্ৰিয় হ'ল, গেলা মাছৰ নিচিনাই বিক্ৰী হৈ গ'ল। গেলা মাছৰ নিচিনাই বিক্ৰী হৈ গ'ল। গেলা মাছৰ নিচিনাই বিক্ৰী হৈ গ'ল। ধন্যবাদ। ধন্যবাদ।